গুড মৰ্ণিং আৰু ৰাতিপুৱা এতিয়া 6টা বাজিছে আৰু ৰাতিপুৱা চাহকাপৰ জৰিয়তে আপোনালোক সকলোকে মাইনা চেনেললৈ পুনৰ এবাৰ স্বাগতম আছে সেনেকা শুই পেলাই থৈছোঁ পাৰিম মানে কাম কৰি আছোঁ। ভণ্টি আজি এক্সাম আছে মাহঁতো তাৰপিছত গৰম হৈ আছে। মই বিচনাৰ ওপৰতে বহি লৈছোঁ আৰু এইখিনি কোমল চাউল এয়া গাখীৰ লৈছোঁ। কোমল চাউল এয়া গাখীৰ লগত বিস্কুট নাখাওঁ, ৰাতিপুৱা এনেকৈ খাওঁ। এতিয়া চাহকণ খাই লওঁ, খাই পেলাই A to Z দেখুৱাই থাকিম আজি মই দিনটো কি কৰোঁ। বিচনা পাৰি ল'লোঁ দেই, ৰেডি হৈ গ'ল বিচনা পাৰি। আৰু এইফালে এখনো পাৰি ল'লোঁ আৰু পুতলাটো তাতে থাকে। এতিয়া মই থাকিলে বহুতে হাঁহৰ গঁৰাল চাফা কৰাই নাই। এইটো চাওক হাঁহৰ গঁৰাল দেখুৱাই আছোঁ দেই। আমাৰ হাঁহৰ গঁৰাল চাফা কৰিব লাগিব। এইবোৰ চাওক কিমান হাগি থৈ দিছে। ইয়াত ডিমো আছে পাৰি থৈছে। ইয়াত আকৌ মুৰ্গী আছিলে, মুৰ্গীখিনি হেৰি কৰিলে। এতিয়া এইখিনি মই হাঁহৰ গঁৰালৰ বস্তাবোৰ চব উলিয়াই দিলে আৰু এইখিনি বস্তাখিনিতে ধুওঁগৈ বস্তা। আৰু এইখিনি চব মা নাথাকিলে ঘৰত মই চব কৰি থাকোঁ আৰু এইখিনি এনেকৈ ধুওঁ। কামটো বহুত দীঘল হৈ যাব, বেছিকৈ হৈ গৈ থকাতে মই ধুই মেলি আপোনালোকক দেখুৱাই আছোঁ। চিটিকৈ যাব লাগিব। ইয়াত পানী ঢালি এখন চাফা কৰিম আৰু আপোনালোকে এনেকৈ হাঁহৰ গঁৰালবোৰ চাফা কৰে নাই মোক কমেণ্ট কৰি জনাব নাপায়। ইয়াত ফেনাইল দিম আৰু এইখিনি মই চফা কৰি দেখোঁ। চফা কৰি ধুনীয়াকৈ ৰেডি কৰি দিলোঁ। আৰু আছে এতিয়া মই গোহালি ঘৰ ছাগলী গঁৰাল চাফা কৰিম আৰু মই ছাগলী গঁৰালৰ ভিতৰত সোমাই লৈছোঁ আৰু মই এই ছাগলী গঁৰাল সাৰিছোঁ। ছাগলী গঁৰাল সাৰাৰ পিছত গৰু গোহালি সাৰিম আৰু আপোনালোকে ছাগলী আছেনে? আৰু মই যাবলৈ ৰাতিপুৱা এতিয়া 7:30 হৈছে আৰু মা নাই কাৰণে মই একচুৱেলি চব কামখিনি কৰি লৈছোঁ আৰু ভিডিঅ'টো বহুত দীঘল হ'ব। চাফা কৰি হৈ গ'ল আৰু এতিয়া মই গোহালি ঘৰলৈ যাম বলক। আমাৰ গোহালি ঘৰ আৰু মই গোহালি ঘৰো এতিয়া চাফা কৰিব লাগিব আৰু এতিয়া মই গোহালি ঘৰ চাফা কৰি আছোঁ। চাওক এইটো মোক চাফা কৰি ল'লে মোৰ বাহিৰৰ কাম হৈ যাব আৰু তাৰপিছত দুপৰীয়া ভাত চাত সিজোৱাৰ পৰা খোৱালৈকে চব দেখুৱাই থাকিম। গোহালি ঘৰো চাফা হৈ গ'ল আৰু এতিয়া মই ভিতৰৰ গা চা ধুই ৰেডি আৰু চুলিখিনি ধুই দিলোঁ কাৰণ চুলিখিনি বৰ এইবোৰ লেতেৰাবোৰ কৰিছিলে সেইকাৰণে ধুই দিলোঁ আৰু এতিয়া ভাতবোৰ খাই ল'ম। দেখুৱাই থাকিম ষ্টেপ বাই ষ্টেপ। এই অলপমান ভাত লৈছোঁ, নিমখ জলকীয়া, 2টা পিঁয়াজ, মাংস, বুট ঢেকীয়া সৰু আলু গুটি দি আৰু খাবলৈ বহুতেই ভাল লাগে। মই ভাতখিনি খাওঁ, খাই লৈ পেলাই দেখুৱাই থাকিম দিনটো আজি কি কৰোঁ। মাহঁত নাথাকিলে বহুতে কষ্ট হয় আৰু ভাতটো খাই লওঁ তেতিয়া। আৰু এতিয়া আহিছোঁ বাৰীত এতিয়া শাক বুটলিম। বাৰী এইফালে খুৰীও শাক বুটলিছে, মই এতিয়া শাক বুটলোঁ। এইখিনি খুতৰা শাক, ঘৰৰ শাকটোতো খাই ভালেই লাগে। এইখিনি খুতৰা শাক চাওক, মই খুতৰা অলপমান বুটলি লৈছোঁ আৰু মই বুটলি লওঁত আছোঁ দেখুৱাম, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু এয়া মটৰ ছিঙিছোঁ, ঘৰৰ মটৰ বন শাকৰ লগত দি দিম। মটৰো ছিঙি লৈছোঁ। এইখিনি মটৰ আৰু শাকটো ছিঙি হৈ গ'ল, আছে মূলা চোলা সেইবোৰ হেৰি নকৰোঁ। আৰু এইখিনি শাক আৰু আজি ঘৰৰ শাকৰ বুটলি আছোঁ আৰু ষ্টাফ হৈছে কাৰণে চুইখিনি তিতি আছে কাৰণে এনেকৈ বান্ধি থৈ দিছোঁ। তেতিয়া মই শাকখিনি বুটলি আছোঁ আৰু ষ্টাফ হৈছে কাৰণে চুইখিনি তিতি আছে কাৰণে এনেকৈ বান্ধি থৈ দিছোঁ। তেতিয়া মই শাকখিনি বুটলি লওঁ আৰু মই শাকখিনি বুটলিলোঁ। অলপমান মটৰ ল'লোঁ, বিলাহী ইমানকেইটা পালোঁ, পিঁয়াজ পাত হেৰি আৰু এইখিনি বিলাহী হৈছে লেকিন হেৰি হোৱা নাই। এইখিনি চব বিলাহী গছ তো ভিডিঅ'টো এতিয়া মই আৰু এই দুপৰীয়া ভাত খাইছোঁ হৈ গ'লগৈ। দুপৰীয়া ভাত খাইছোঁ মই মচুৰ দাল, ৰহৰ দাল, অমিতা বনাইছিলোঁ, লগত ভাত আছে নৰ্মেল আৰু বন শাকৰ সৈতে মাছৰ আৰু জালুকীয়া অমিতা। আৰু তেতিয়া মই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ, লগতে ৰেচিপি এটা দিছোঁ আৰু এইখিনি মই বন শাকখিনি ভালদৰে ধুই ল'লোঁ। ইয়াত মই মটৰখিনিও গুচাই দিছোঁ লগতে আৰু বিলাহীও 1-2টা আছিলে সেইকেইটাও দি দিছোঁ। আৰু আজি খুতৰা শাকৰ লগত ধৰি লওক মাছ বনাই দেখুৱাম আৰু খাবলৈ বহুতেই টেষ্টি হয়। সেইকাৰণে নৰ্মেল ইয়াত কোনো মছলা চছলা ব্যৱহাৰ নকৰোঁ। তেতিয়া চাই থাকোঁচোন ভিডিঅ'টো শেষলৈকে। বন শাক আছিলে এইখিনি এনেকৈ হেৰি কৰিলোঁ। ইয়াৰ লগত ওপৰত মটৰ কেইটামান দিছোঁ, ইয়াত বিলাহী এটা কাটি লৈছোঁ আৰু সৰু পিঁয়াজ 2টা কাটি লৈছোঁ, মানে অকণমানি মিডিয়াম চাইজৰ পিঁয়াজ দেই, ঘৰৰ পিঁয়াজ হয়। আৰু এইফালে এখন নৰ্মেল কেৰাহীখন পাতি দিছোঁ আৰু এখন গৰম হ'লে ইয়াত তেল দি দিম। নৰ্মেল কেৰাহীখন গৰম হোৱাত মই তেল বেছি নিদিওঁ কাৰণ বন শাকত বেছি তেল দিব নালাগে। আৰু তেলখিনি গৰম হোৱাৰ পিছত মোৰ তেলখিনি গৰম হ'ল মই পিঁয়াজকেইডোখৰ দি দিছোঁ আৰু খাবলৈ বহুতে টেষ্টি হয়, চিম্পুল হয়। ইয়াত কোনো মা মছলা দিয়া নহয় বন শাকত। আৰু পিঁয়াজকেইডোখৰ অকণমান হিলাই দিওঁ মই। তাৰপিছত মই ইয়াত চব্জিখিনি পিঁয়াজখিনি ৰঙচুৱা হ'লত মই চব্জিখিনি এড কৰি দিছোঁ আৰু মই চব্জিখিনি এড কৰি লওঁ।
লগতে গোটেইখিনি বিলাহী চব দি দিম আৰু ইয়াত হালধীয়া নিমখটো মই দি লওঁ অলপমান প্ৰথমে সিলাই লওঁ এইখিনি সিলাই দিম তাৰপিছত ইয়াত হালধি আৰু এড কৰি মই মাছ ফ্ৰাই কৰি থোৱা আছে কালিয়ে আছিলে মাছ তো মই ভাবিলোঁ আজি বন্ধাকবিৰ লগতে বনাই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু ইয়াত জোখমতে নিমখ দিম কাৰণ বন্ধা হয় সেইকাৰণে নিমখটো চাই চিতি দিব আৰু লগত মই হালধিখিনি এড কৰি দিওঁ আৰু এড কৰি এইখিনি মই ভালদৰে এইটো হিলাই দিম মই এইখিনি হিলাই লওঁ আৰু তাৰপিছত এইখিনি অলপমান সিজাৰ পিছত মই পানী দি মাছ দি দিম মাছখিনি মই ফ্ৰাই কৰি থৈছোঁ আৰু খাবলৈ বহুতেই টেষ্ট ইয়াত মই আৰু মছলা চছলা একো ব্যৱহাৰ নকৰোঁ কাৰণ বনশাকত কোনো মছলা ব্যৱহাৰ কৰিলে খাবলৈ টেষ্ট নহয় আৰু এইখিনি মই হেৰি কৰি লওঁ আৰু বন্ধাখিনি ৰেডি হৈ গ'ল চাচোন ইয়াত মই অকণ এই গৰম পানী এড কৰিছোঁ আৰু পানীখিনি এড কৰি ইয়াত 5 মিনিটমান আৰু সিজিব দিম মই লগতে মাছ 2 পিচ মই লৈ লৈছোঁ এই 2 পিচ মাছ আৰু সেই 2 পিচো ইয়াত দি দিম মই বেছি দিয়া নাই কাৰণ দুজনৰ জোখতহে বনাইছোঁ আপোনালোকে যেইজনৰ জোখত খায় সেইজনৰ জোখত বনাই ল'ব আৰু এতিয়া মই ঢাকন এখন দি এইখিনি সিজিব দিম তাৰপিছত মোৰ বন্ধাকবিৰ মাছৰ ৰেচিপিটো ৰেডি হৈ যাব আৰু মই ঢাকন এখন দি দিছোঁ তেতিয়া ভিডিঅ'টো একেলগে চাই দিব বুলি আশা কৰোঁ চব্জিখন ৰেডি হৈ আছে চাওকচোন বন্ধাকবিৰ মাছৰ হেৰিখিনি খায়ো ভাল লাগে বহুত আৰু আপোনালোকে আলুগুটি খাব মন গ'লে আলুগুটি দিব পাৰে মইতো আলুগুটিটো দিয়া নাই আৰু 5-10 মিনিট পিছত মোৰ বন্ধাকবিৰ তৰকাৰীখন ৰেডি হৈ যাব ফাইনেলি মাছৰ চব্জিখন হৈ গ'লগৈ আৰু মই পানীটো ইমানটো কৰি ৰাখিছোঁ আপোনাৰ গ্ৰেভিটো যিমান ওপৰত খায় সিমানটো ওপৰত ৰাখি ল'ব পাৰে আৰু মই এতিয়া গেছটো অফ কৰি দিছোঁ আৰু চব্জিটো চফ কৰি দেখুৱাইছোঁ তেতিয়া মই বাঢ়ি লওঁ তাৰপিছত দেখুৱাই আছোঁ বাঢ়ি ল'লোঁ চাওকচোন আৰু খাবলৈ বহুতে টেষ্টি হৈছিলে সেইকাৰণে আপোনালোকৰ শ্বেয়াৰ কৰিলে আপোনালোকে এনেকৈ বনাই খাব আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ' লগ পোৱা আশাৰে বাই বাই